অনাগত 4-5টা ইলেকশন আমাৰ চৰকাৰ থাকিব আপুনি এটা কথা নিশ্চয় জানে খালি এটা কথা মই আপোনাক স্পষ্টকৈ কৈছো আমাৰ চৰকাৰ আহাৰ সেই সময়ৰ যে ৰুলিং পাৰ্টি আছিল ৰুলিং পাৰ্টি কংগ্ৰেছৰ যে চৰকাৰ চলি আছিল তেওঁলোকৰ এন্টি ইনকামবেন্সিটো অসমত প্ৰতিষ্ঠা কৰা সংগঠনটোৰ নামটো কি কৃষক মুক্তি সংগ্ৰাম সমিতি আপুনি নিশ্চয় জানে সেই কথা বতৰাবিলাক আৰু সেই সময়ত আপোনাৰ কংগ্ৰেছে যিবিলাক কামকাজ কৰিছিলে সেইবিলাকৰ ৰাইজ অসন্তুষ্ট হৈছিলে আৰু ৰাইজৰ প্ৰতিবাদৰ কাৰণে আজি আপোনালোকৰ চৰকাৰ গাদিত বহি আছে আকাশ আপুনি একে কৰিছে নকৰাৰ কাৰণে বিজেপি গনা হৈছে এই কথাটো আপুনি বুজিব দৰকাৰ আপুনি কৈছিল যে এই লোকসকল বেয়া কাম কৰিলে কাৰণে এতিয়া বিজেপি বেয়া কাম কৰিব নেকি এটো হ'ব নোৱাৰে আকাশ দুটা আসলতে আমি কেতিয়াও ৰাজনীতি কৰিব খোজা নাই আৰু অখিল গগৈৰ কথাটো এটা বেলেগ কথা তেওঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আসলতে উচ্ছেদ হোৱা ঠাইত গৈছে আৰু বিধায়ক হিচাপে তাত কি হৈছে তাৰ খবৰ ল'ব এগৰাকী বিধায়কে পাৰে আৰু সেই কাৰণে তেওঁ খবৰ ল'বলৈ গৈছে আৰু যেটো অনাকাংক্ষিত ঘটনা আপুনি দেখুৱাইছে যে আমি কেতিয়াও আসলে লাঠি জুং লৈ উচ্ছেদিত লোকে হিংসাত্মক এটা কাৰ্যসূচী ল'ব হেতুত কিন্তু আমি নাই আমি গণতান্ত্ৰিক আন্দোলনৰ বিশ্বাস কৰো আমি কোনো কাৰণতে এনেকুৱা হিংসাত্মক আন্দোলন আমি কেতিয়াও সমৰ্থন নকৰো এটা প্ৰথম কথা আৰু বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়া এটা দলৰ যেহেতু তেওঁ সভাপতি সেই কাৰণে তাত যাব পাৰে ডেফিনেটলি যাব পাৰে আৰু আমি দেখিছো যে তাত বহু মানুহৰ 300টা পৰিয়ালৰ আমি মাটিৰ পত্তা পাইছো তাতে আৰু গোটেই মানুহবিলাক যে যিবিলাক আসল টিভিত প্ৰচাৰ কৰি থকা হয় যে সন্দেহযুক্ত বাংলাদেশী সেইটো মুঠেও নহয় আমি জনা অনুসৰি আসলতে যিখিনি মানুহ তাত 2003 4-5 সেই চনখিনিত আসলতে এই উচ্ছেদ যিসকল কৰা হৈছে তেওঁলোকক তাত আসলে এলটমেণ্ট দিয়া হৈছে তাত বহিবলৈ দিয়া হৈছে গৰাখহনীয়াৰ পৰা আহিছিলে তেওঁলোক আৰু বাকীবিলাকক মই কৈছোঁ যে তাত আমি ম্যাদী পট্টা দেখিছোঁ এই কাগজ আছে মোৰ লগত ম্যাদী পট্টাৰ মাটি গতিকে ডেফিনেটলি মানুহ এই 300 পৰিয়ালৰ ম্যাদী পট্টা আছে ম্যাদী পট্টা আছে গতিকে ম্যাদী পট্টাত যেতিয়া উচ্ছেদ চলাব তেতিয়া ডেফিনেটলি ঘৰ এখন ভাঙি যোৱাৰ পাছত মানুহে প্ৰতিবাদ কৰিব এতিয়া আপুনি দেখুৱাইছে যে তাত এগৰাকী শিশুক দেখুৱাইছে তেওঁ কেনেকুৱা এটা অৱস্থাত তিৰপালৰ তলত থাকিবলগীয়া হৈছে গতিকে এনেকুৱা পৰিস্থিতি এটাত ডেফিনেটলি আসলতে ঘৰ এখন যেতিয়া ভাগি যোৱা মানুহজনে সেই প্ৰতিবাদটো কৰিবই গতিকে সেইটোত আপত্তি কৰিবলৈ বিশেষ একো কথা নাই খালি এটা কথা হৈছে যে এই উচ্ছেদবিলাক যে কৰি থকা হৈছে যে সংখ্যালঘু মানুহবিলাকক এতিয়া আসলতে বেছিকৈ টাৰ্গেট কৰি মানে হিন্দু প্ৰধান অঞ্চলবিলাকৰ ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে 2026ৰ আপোনাৰ নিৰ্বাচন সমাগত যেহেতু সেই কাৰণে বিজেপি চৰকাৰে সেই পলিটিক্যাল বেনিফিট ল'বৰ কাৰণে চেষ্টা কৰিছে কিন্তু উচ্ছেদ কেৱল সংখ্যালঘুৰ ক্ষেত্ৰতে হোৱা নাই আমি দেখিছোঁ যে কুকুৰাঝাৰ পৰ্বতঝৰা মই নিজে তাত গৈছোঁ তাত খিলঞ্জীয়া মানুহৰ মাটি কাঢ়ি আপোনাৰ আদানিক পাৱাৰ প্ৰজেক্ট সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবলৈ দিব খুজিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আপোনাৰ জেগা আপুনি জানে তাত বিটিআৰ অঞ্চল আপোনাৰ 6 শিডুল আছে 6 শিডুলত থকা বড়ো মানুহৰ অনুমতি অবিহনে তেওঁলোকৰ মতামত নোলোৱাকে এনেকৈ আসলতে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে তাত জোৰ জুলুম কৰি বড়ো মানুহৰ স্বাধিকাৰৰ ওপৰত আঘাত খানি তাত পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব নোৱাৰে এইটো সংবিধান বিৰোধী কথা আৰু এতিয়া যেটো আপোনাৰ এই ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে কেৱল যে ধুবুৰীত হৈছে উচ্ছেদ তেনেকুৱা নহয় আপোনাৰ তাৰ সমান্তৰালভাৱে আজি আপোনাৰ এই গোৱালপাৰাটো আপোনাৰ উচ্ছেদ অভিযান চলিছে আৰু গোৱালপাৰাত আমি দেখিছোঁ যে গোৱালপাৰাত যিসকল মানুহক উচ্ছেদ কৰা হৈছে সেই মানুহবিলাকৰো মাটিৰ ডকুমেণ্টছ আছে পট্টা আছে গতিকে এতিয়া চৰকাৰে কিন্তু যিবিলাক কথা কৈ থাকে যে সন্দেহযুক্ত বাংলাদেশী সেইটো খুব প্ৰচাৰ কৰি থকা হয় মানে সংখ্যালঘু দেখিলে বাংলাদেশী সেইটো কেতিয়াও নহয় আৰু আপোনালোকে আকাশ অখিল গগৈ ডাঙৰীয়া এটা কথা কৈছে যে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে গোটেই বিষয়টো আৰু লগতে কৈছে যে কংগ্ৰেছক বিশ্বাস কৰিব নোৱাৰি কিয় সেই কথাটো তেওঁ কিয় পইণ্ট আউট কৰিলে সেইটো আসলে অখিল গগৈ সুধিব লাগিব যেহেতু তেওঁ কৈছে সেই কথাটো আমি কৃষক মুক্তি সংগ্ৰাম সমিতিক ৰিপ্ৰেজেণ্ট কৰি আহিছোঁ ৰাইজৰ দলৰ মই সদস্য হোৱা হলে কথাখিনি সুধি আহিলোহেঁতেন গতিকে সেইটো পলিটিক্যাল পাৰ্টি হিচাপে তেওঁলোকে এটা উত্তৰ দিব আৰু মূল কথাটো হৈছে এতিয়া যিবিলাক উদ্দেশ্যক লৈ আসলে উচ্ছেদ কৰা হৈছে আপুনি নিশ্চয় দেখিছে কৰ্পৰেট হাউচবিলাকক আদানী আম্বানীক অসমৰ মাটি তুলি দিব খুজিছে আৰু ইয়াত ডাঙৰ সংস্থাপনৰ কথা মানে তেওঁলোকে কৈ আছে আমি শুনি আছো বহুত সংস্থাপনৰ কথা কয় হাজাৰ 50,000 1 লাখ সংস্থাপনৰ কথা কয় আৰু সোলাৰ পাৱাৰ প্ৰজেক্ট এতিয়ালৈকে 7টামান আদানীৰ সোলাৰ পাৱাৰ প্ৰজেক্ট আছে তাত আমি সাৰ্চ কৰি চাইছো অনলাইনত এভেইলেবল টোটাল এমপ্লয়ি হৈছে আপোনাৰ 3,315টা সোলাৰ পাৱাৰ প্ৰজেক্টত কোনো কাৰণতে আসলে সংস্থাপনৰ ব্যৱস্থা নাই সেইটো এনেই কৈ থকা হয় আসলে মানুহৰ সমৰ্থন ল'বৰ কাৰণে যাতে বাহিৰৰ মানুহবিলাকে সমৰ্থন কৰে যে ইণ্ডাষ্ট্ৰি হ'ব ইণ্ডাষ্ট্ৰিত আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া মানুহে চাকৰি পাব বা অসমৰ মানুহে চাকৰি পাব তেনেকুৱা এটা বাতাবৰণ এটা পৰিৱেশ সৃষ্টি কৰি আপোনাৰ এই উচ্ছেদ কাৰ্যবিলাক আমি কৰা দেখিছোঁ কিন্তু সেই কাৰণে আমি এটা কথা লক্ষ্য কৰিছোঁ যে এই আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে যিটো প্ৰশ্ন উত্থাপন কৰিছে যে সাধাৰণ মানুহৰ হাতত
একথা দুকথা মাটি আছে বা এবিঘা দুবিঘা মাটি আছে এতিয়া আমি দেখিছো যে বিজেপিৰ মন্ত্ৰী বিধায়কৰ হাতত শ বিঘা মাটি আছে ভূমিহীন পল্লৱলোচন দাস সাংসদ হোৱাৰ পাছত 300 বিঘা মাটিৰ মালিক হৈ গ'ল আজি জয়ন্ত মল্ল বৰুৱা তেওঁ বোলে কি কৈছে আপোনাৰ মন্ত্ৰী এমএলএ গুচি যোৱাৰ পাছত মুখ্যমন্ত্ৰী এটা বক্তব্য মই কোট কৰি দিছো আজি মন্ত্ৰী আছে আজি এমএলএ হৈ আছে কাইলে মন্ত্ৰী গুচি যাব কাইলে এমএলএ গুচি যাব তাৰ পাছত কি কৰি খাব গৰু গাখীৰ বিক্ৰী কৰি খাবলৈ হয় তেনেকুৱা কথা কোৱা সেই মানুহজন তেওঁৰ সতীৰ্থ মন্ত্ৰী আপোনাৰ জয়ন্ত মল্ল বৰুৱাৰ 106 বিঘা মাটি ওলাইছে আপোনাৰ ৰঙিয়াত জলাখয়ৰ মাটি লৈছে তাৰে প্ৰায় আপোনাৰ আধা মাটি তেওঁ আসলে জলাখয়ৰ এই চৰকাৰী মাটি দখল কৰিছে আধা আপোনাৰ কিনি লৈছে তাত আপোনাৰ পট্টা আছে তেওঁৰ গতিকে এনেকুৱা কাৰ্যসূচী আমি দেখিছো আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত তেওঁ মূল মালিক নহয় জানো এতিয়া গতিকে তেওঁৰ ক্ষেত্ৰত আপোনালোকে চাব গুৱাহাটীত কিমান তেওঁৰ মাটি আজি গণেশগুৰিত মাটি আছে আজি উজান বজাৰ মাটি জুৰদত মাটি আছে আৰু মাটি আছে আপোনালোকে জানে কাঞ্চনজুৰিত চাহ বাগিচা আছে আপোনাৰ চানমাৰীত চাহ বাগিচা আছে তিনিচুকীয়াত ক'ত সম্পত্তি নাই হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটী আপোনাৰ যিটো বন্দ্যা ইণ্টাৰনেশ্যনেল স্কুল প্ৰতিষ্ঠা কৰিলে সেইটো চৰকাৰী মাটি আছিলে সেই মাটি দখল কৰি তেওঁ আসলতে তাত প্ৰাইভেট ইনষ্টিটিউচন খুলিছে ওয়াৰ্ল্ড ক্লাছ স্কুল য'ত আমাৰ অসমৰ থলুৱা খিলঞ্জীয়া দুখীয়া দৰিদ্ৰ মানুহ তাত পঢ়া শুনা কৰিব নোৱাৰে ক্লাছ 1ৰ বাচ্চাই তাত 1 লাখ টকা ফিজ দিবলগীয়া অৱস্থা গতিকে চৰকাৰৰ মুৰব্বীজনে মুখ্যমন্ত্ৰী এগৰাকীয়ে আপোনাৰ প্ৰাইভেট স্কুল খুলিছে এফালেদি আপোনালোকে দেখিছে চৰকাৰী ইনষ্টিটিউচন যিবিলাক আসলতে চৰকাৰী আমাৰ স্কুল আছিলে সেইবিলাক আপোনাৰ বন্ধ কৰি দিয়া হৈছে এমেলগেমেশ্যন মাৰ্জাৰ আৰু ক্লজাৰৰ নামত সেইবিলাক কথা আমি আলোচনা কৰিব লাগিব গতিকে এনেকৈ কোনো কাৰণতে আসলতে যি ধৰণে থলুৱা খিলঞ্জীয়াৰ ওপৰত সমান্তৰালভাৱে সংখ্যালঘুৰ ওপৰত আক্ৰমণ চলাইছে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছো কোনো কাৰণতে এনেকৈ আসলে অসমখনক তেওঁক এনেকৈ ধ্বংস কৰিবলৈ দিয়া নহয় সেই কথা আমি ঠিক আছে আকাশ হয়